ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি এটা প্ৰজেক্ট ৰিপৰ্ট লিখাৰ নিয়ম বা এটা প্ৰজেক্ট বা এটা প্ৰকল্প প্ৰস্তুত কৰোঁতে আমি কোনবোৰ নিয়ম পালন কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। সাধাৰণতে দেখা যায় যে ছাত্ৰ-ছাত্ৰীসকলে এটা প্ৰজেক্ট ৰিপৰ্ট লিখিবলৈ লৈ যথেষ্ট সমস্যাৰ মুখামুখি হয়। বিশেষকৈ তেওঁলোকে প্ৰজেক্ট ৰিপৰ্টটোত কোনবোৰ বিষয় অন্তৰ্ভুক্ত কৰিব লাগে বা কেনেধৰণে অন্তৰ্ভুক্ত কৰিব লাগে এই লৈ তেওঁলোকৰ মনত সন্দেহৰ সৃষ্টি হয়। আৰু আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত মই আশা কৰিছোঁ যে তোমালোকৰ মনৰ পৰা সেই সন্দেহৰ ভাৱটো নাইকিয়া হ'ব, অৰ্থাৎ তোমালোকে অতি সুন্দৰভাৱে এটা প্ৰজেক্ট যিকোনো বিষয়ৰ ওপৰত এটা প্ৰজেক্ট ৰিপৰ্ট লিখিবলৈ সক্ষম হ'বা। আমি এতিয়া চাই লওঁ যে এটা প্ৰজেক্ট ৰিপৰ্টত প্ৰস্তুত কৰিবলৈ যাওঁতে বা এটা প্ৰজেক্ট ৰিপৰ্টত কোনবোৰ বিষয় অন্তৰ্ভুক্ত কৰিব লাগে। আমি প্ৰথমতে চাওঁ যে দেখিম যে এটা প্ৰজেক্ট ৰিপৰ্টত প্ৰথম কথাটো হৈছে এটা বেটুপাত থাকিব লাগিব। কি বিষয় থাকিব লাগে বুলি ক'লে আমি প্ৰথমেই দেখিম যে ইয়াত এটা বেটুপাত থাকিব লাগিব। তাৰপিছতে ইয়াত কিছুমান প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব। কি প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব আমি ভিডিঅ'টোৰ পিছৰ পৰ্যায়ত আমি উল্লেখ কৰিম। তাৰপিছতে একনলেজমেণ্ট থাকিব লাগিব, তাত কৃতজ্ঞতা প্ৰাপ্তিৰ স্বীকাৰৰ এখন পত্ৰ থাকিব লাগিব। তাৰপিছতে তাত সূচীপত্ৰ থাকিব। টপিক অফ ডিছকাশ্যন, অৰ্থাৎ যিটো বিষয়ৰ ওপৰত প্ৰজেক্টটো প্ৰস্তুত কৰা হ'ব সেই বিষয়টোত তাত উল্লেখ কৰিব লাগিব। তাৰপিছত বিষয়টোৰ এটা পৰিচয় আমি দাঙি ধৰিব লাগিব, ইন্ট্ৰডাকশ্যন আমি এটা দিব লাগিব। তাৰপৰা আমি প্ৰকল্পটোৰ উদ্দেশ্য উল্লেখ কৰিম। তাৰপিছতে আমি প্ৰকল্পটোৰ ভিতৰত তাৰ কি পদ্ধতিত আমি তথ্যসমূহ সংগ্ৰহ কৰিছোঁ সেই বিষয়ে উল্লেখ কৰিম আৰু সেই তথ্যসমূহৰ বিশ্লেষণ আগবঢ়াম। তাৰপিছতে আমি তাৰ ফাইণ্ডিংছসমূহ উল্লেখ কৰিম। তাৰপিছত আমি তাৰ সামৰণি লিখিম আৰু সেই প্ৰকল্পটো প্ৰস্তুত কৰোঁতে যিসমূহ গ্ৰন্থ বা যিসমূহ উৎসৰ সহায় লোৱা হৈছে সেই উৎসসমূহৰ বিষয়ে আমি তাত উল্লেখ কৰিম। অৰ্থাৎ এটা প্ৰকল্পত এই বিষয়সমূহ বেটুপাত, প্ৰমাণপত্ৰ, কৃতজ্ঞতা, সূচীপত্ৰ, আলোচনাৰ বিষয়, পৰিচয়, প্ৰকল্পৰ উদ্দেশ্য, পদ্ধতি, বিশ্লেষণ, ফলাফল, সামৰণি আৰু গ্ৰন্থপঞ্জী এই বিষয়কেইটাই যিকোনো এটা প্ৰকল্পৰ ভিতৰত আমি অন্তৰ্ভুক্ত কৰিব লাগে। এতিয়া আমি এটা উদাহৰণৰ সৈতে এটা টপিক আমি বাছি ল'ম আৰু সেই টপিকটো হৈছে আমি লৈ লৈছোঁ এই ভিডিঅ'টোত আমি লৈ লৈছোঁ আঘাত নিৰাময় আৰু ছ'ভিয়েট ৰাছিয়া। এই টপিকটোৰ ওপৰত আমি এটা প্ৰকল্প কি ধৰণে প্ৰস্তুত কৰিব পাৰিম আৰু সেই প্ৰস্তুতৰ নিয়মবোৰ কি সেই কথাখিনি আমি এতিয়া আলোচনা কৰিম। আমি প্ৰথমতে চাই লওঁ যে আমি কৈছোঁ যে এটা প্ৰকল্প প্ৰস্তুত কৰোঁতে যিকোনো এটা প্ৰকল্প যি বিষয়ে নহওক, যি ছাবজেক্টৰে নহওক, যিকোনো এটা প্ৰকল্প প্ৰস্তুত কৰোঁতে প্ৰথম কথাটো হৈছে তাৰ এটা বেটুপাত থাকিব। এতিয়া বেটুপাতটো কেনেধৰণৰ হ'ব এইটো তোমালোকে সকলোৱে জানাই যে প্ৰকল্পটো তাত প্ৰথমতে তোমালোকৰ বিদ্যালয় বা মহাবিদ্যালয়খনৰ নাম থাকিব। তাৰপিছতে যিটো বিষয়ৰ ওপৰত তোমালোকে প্ৰকল্পটো প্ৰস্তুত কৰিছা সেইটো বিষয়টো উল্লেখ থাকিব। তাৰপিছতে তোমাৰ নাম, যিজনে প্ৰকল্পটো ছাবমিট কৰিছা তেওঁৰ নাম থাকিব। এই সকলোখিনি বিষয় লৈ তোমালোকে বেটুপাতটো অৰ্থাৎ কভাৰ পেজটো প্ৰস্তুত কৰিবা আৰু সাধাৰণতে তোমালোকে এইটো লক্ষ্য ৰাখিবা যাতে কভাৰ পেজটো দেখিবলৈ আকৰ্ষণীয় হয়। আৰু কভাৰ পেজটোৰ পিছতেই তোমালোকে তাত কিছুমান চাৰ্টিফিকেট অৰ্থাৎ প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব। কি প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব চাই লওঁ। প্ৰথমতে চাৰ্টিফিকেট অফ গাইড, তোমালোকৰ গাইডে স্বাক্ষৰ কৰা এখন প্ৰমাণপত্ৰ দিব লাগিব, য'ত তোমালোকেও স্বাক্ষৰ কৰিব লাগিব। প্ৰমাণপত্ৰখন তোমালোকে ভিডিঅ'টোত দেখিবলৈ পাইছাই। তাৰপিছতে তোমালোকৰ তাত গাঁঠি দিব লাগিব চাৰ্টিফিকেট অফ হেড অফ দ্য ইনষ্টিটিউশ্যন, তোমালোকৰ বিদ্যালয় বা মহাবিদ্যালয়ৰ মুৰব্বীয়ে স্বাক্ষৰ কৰা এখন প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব। তাত তুমিও স্বাক্ষৰ কৰিব লাগিব। তাৰ ভিডিঅ'টোত তোমালোকে প্ৰমাণপত্ৰখন দেখিছা। তাৰপিছতে তোমালোকে এটা ডিক্লাৰেশ্যন দিব লাগিব আৰু ডিক্লাৰেশ্যনৰ পিছতেই তোমালোকৰ কৃতজ্ঞতা স্বীকাৰ কৰা এখন পত্ৰ দিব লাগিব, যিখন মই ভিডিঅ'টোত দিয়া নাই, কিন্তু সেইখন তোমালোকে তাত গাঁঠি দিব লাগিব। আৰু ইয়াৰ পিছতেই এইখিনি হোৱাৰ পিছতেই তোমালোকে তাত প্ৰকল্পটোত সূচীপত্ৰ লিখিব লাগিব, কণ্টেণ্টখিনি লিখি দিব লাগিব। কি থাকিব কণ্টেণ্টখিনিত? প্ৰথমতে পৰিচয় থাকিব, যিটো টপিকৰ ওপৰত তোমালোকে প্ৰকল্পটো কৰিছা তাৰ পৰিচয় এটা দিব লাগিব। তাৰপিছতে তোমালোকৰ প্ৰকল্পটোৰ উদ্দেশ্য দিব লাগিব, লক্ষ্য আৰু উদ্দেশ্য থাকে। প্ৰত্যেকটো বস্তু এটা লক্ষ্য আৰু উদ্দেশ্য থাকে। তোমালোকৰ প্ৰকল্পটোৰো স্বাভাৱিকভাৱে এটা লক্ষ্য আছে আৰু সেই লক্ষ্যটোৰ বিষয়ে তোমালোকে উল্লেখ কৰিব লাগিব। আৰু তোমালোকে ডাটা সংগ্ৰহৰ যিটো পদ্ধতি, মেথডলজিটো উল্লেখ কৰিব লাগিব, সূচীপত্ৰখনত থাকিব। তাৰপিছতে বিশ্লেষণ, ফলাফল, সামৰণি আৰু গ্ৰন্থপঞ্জী। এইটো হৈছে মই এটা প্ৰকল্প লৈ লৈছোঁ তোমালোকক উদাহৰণৰ সৈতে বুজাবৰ কাৰণে। সেইটো হৈছে ছ'ভিয়েট আঘাত নিৰাময় আৰু ৰাছিয়া। ছ'ভিয়েট ৰাছিয়া ভংগৰ পিছত যি আঘাত নিৰাময় হৈছিল সেই আঘাত নিৰাময় আৰু ৰাছিয়া, এইটো হৈছে মোৰ ইয়াত উদাহৰণৰ সৈতে বুজাবলগীয়া প্ৰকল্পটোৰ বিষয় আৰু সেই বিষয়টোৰ ক্ষেত্ৰত সূচীপত্ৰখন ঠিক এনেধৰণৰ হ'ব। তাৰপিছতে আমি এতিয়া যাওঁ বিষয়টোৰ ভিতৰলৈ সোমাই গৈছোঁ প্ৰকল্পটোৰ। তাত আহি থাকিব আমি প্ৰথমতে বিষয়টো উল্লেখ কৰি ল'লোঁ, আঘাত নিৰাময়। তোমালোকে ভালধৰণে লক্ষ্য কৰিলে দেখিবা ইয়াত আমি উল্লেখ কৰি লৈছোঁ আঘাত নিৰাময় আৰু ৰাছিয়া বিষয়টো আমি উল্লেখ কৰি লৈছোঁ। তাৰপিছতে আমি পৰিচয়
প্ৰথম কণ্টেণ্টত আমি দেখিছিলোঁ যে পৰিচয়, গতিকে ইয়াত আমি পৰিচয় দিছোঁ, অৰ্থাৎ ইয়াত আমি শ্বক থেৰাপিনো কি এই বিষয়ে আমি কথাখিনি উল্লেখ কৰিছোঁ। তাৰপিছতে আমি যদি চাওঁ আঘাত নিৰাময় আৰু ৰাছিয়া এই যিটো প্ৰকল্প, সেই প্ৰকল্পটোৰ আমি পৰিচয় ইন্ট্ৰডাকশ্যনটো দিয়াৰ পিছতে তাত আমি উল্লেখ কৰিম যে প্ৰকল্পটোৰ উদ্দেশ্য কি। এই প্ৰকল্পটোৰ ক্ষেত্ৰত অবজেক্টিভ অফ দ্য প্ৰজেক্ট, এই প্ৰকল্পটোৰ ক্ষেত্ৰত আমাৰ উদ্দেশ্য কি আমি কি উদ্দেশ্যৰেনো প্ৰকল্পটো আমি কৰিছোঁ, আমি সেই প্ৰজেক্টটো কৰিছোঁ, তাৰ প্ৰতিবেদনখনত আমি তাক উল্লেখ কৰিছোঁ। আমাৰ উদ্দেশ্যটো হৈছে কি, এই প্ৰকল্পটোৰ ক্ষেত্ৰত আমাৰ উদ্দেশ্য হৈছে ছ'ভিয়েট পৰৱৰ্তী ৰাছিয়াত শ্বক থেৰাপি গ্ৰহণৰ আঁৰৰ অৰ্থনৈতিক যুক্তি আমি বিশ্লেষণ কৰিব লাগে। শ্বক থেৰাপিৰ ৰূপায়ণৰ পৰা উদ্ভৱ হোৱা ৰাজনৈতিক পৰিণাম আৰু পৰিৱৰ্তনবোৰ আমি মূল্যাংকন কৰা, ঐতিহাসিক প্ৰেক্ষাপট, তাত্ত্বিক ভিত্তি, ৰূপায়ণৰ ৰণনীতি আৰু ইয়াৰ ফলত ৰাছিয়াৰ ভিতৰত ৰাজনৈতিক গতিশীলতা আৰু পৰিৱৰ্তনবোৰৰ অন্বেষণ কৰা। এইটো হৈছে আমাৰ প্ৰকল্পটোৰ উদ্দেশ্য। তোমালোকেও যদি যিকোনো বিষয় এটা টপিকৰ ওপৰত যেতিয়া এটা প্ৰকল্প কৰিবা, প্ৰকল্পটো কৰোঁতে তোমালোকে কি কাৰণেনো প্ৰকল্পটো কৰিছা সেইটো কথা তাত উল্লেখ কৰিবা, 2-3টা পইণ্টত তোমালোকে উল্লেখ কৰিবা, সেইটো হৈছে তোমালোকৰ প্ৰকল্পটোৰ উদ্দেশ্য। তাৰপিছতে আমি প্ৰকল্প এটাৰ কাৰণে কিছুমান তথ্য সংগ্ৰহ কৰিব লাগিব, আৰু সেই তথ্যখিনি কোন পদ্ধতি কি পদ্ধতি আমি সংগ্ৰহ কৰিব পাৰোঁ সেইটোক আমি মেথডলজি বুলি কওঁ, পদ্ধতি। প্ৰাথমিক পদ্ধতি আৰু গৌণ পদ্ধতি, দুটা পদ্ধতি আছে। প্ৰাথমিক পদ্ধতি হৈছে যেতিয়া তুমি যিটো অঞ্চলৰ ওপৰত প্ৰকল্পটো কৰিছা সেই অঞ্চললৈ গৈ তাৰ মানুহখিনিৰ লগত কথা পাতি বা তাৰ পৰা নমুনা সংগ্ৰহ কৰি বিভিন্ন উপায়েৰে তোমালোকে নমুনা সংগ্ৰহ কৰিব পাৰা, তথ্যখিনি সংগ্ৰহ কৰিব পাৰা, মানুহখিনিৰ লগত কথা পাতি সংগ্ৰহ কৰিব পাৰা, কিছুমান কুৱেশ্যনাৰী দি এই কুৱেশ্যনখিনি তাৰ উত্তৰ বিচাৰি সংগ্ৰহ কৰিব পৰা, বিভিন্ন ধৰণে তোমালোকে তাৰ পৰা নমুনা সংগ্ৰহ কৰিব পৰা। যেতিয়া তোমাৰ প্ৰত্যক্ষভাৱে নমুনাখিনি সংগ্ৰহ কৰা সেইটো হৈছে প্ৰাথমিক পদ্ধতি, আৰু প্ৰত্যক্ষভাৱে নকৰি যেতিয়া তোমালোকে অন্য কিছুমান উৎসৰ পৰা, যিসমূহ উৎস অলৰেডি আছেই, যেনেধৰণে বাতৰি কাগজ, ইণ্টাৰনেট, যিকোনো কিতাপ, প্ৰবন্ধ, এইবোৰৰ পৰা যেতিয়া তোমালোকে তথ্য সংগ্ৰহ কৰি সেই তথ্যখিনি বিশ্লেষণ কৰিবা, সেই তথ্য সংগ্ৰহ সেই পদ্ধতিটো হৈছে গৌণ পদ্ধতি বা আমি ছেকেণ্ডাৰী পদ্ধতি বুলি কওঁ। আমাৰ যিটো প্ৰকল্পৰ টপিক আছে সেই টপিকটোৰ ক্ষেত্ৰত আমি গৌণ পদ্ধতি অৱলম্বন কৰিব লাগিব। প্ৰাথমিক পদ্ধতি অৱলম্বন কৰাৰ উপায় খুব কম থাকে, তাৰ চান্স খুব কম আছে। এতিয়া নেক্সট আহিছে আমি যিখিনি তথ্য সংগ্ৰহ কৰিলোঁ সেই তথ্যখিনি আমি বিশ্লেষণ কৰিছোঁ, এনালাইচিছ, যিকোনো এটা টপিকৰ পৰা যিখিনি তথ্য সংগ্ৰহ কৰা যায় সেই তথ্যখিনি বিশ্লেষণ কৰিছোঁ। এই টপিকটোৰ ক্ষেত্ৰত আমি বিশ্লেষণ কৰি পাইছোঁ তাত উদাৰীকৰণ, মুদ্ৰা উদাৰীকৰণ, ব্যক্তিগতকৰণ, নিয়ন্ত্ৰণহীনতা বিষয়খিনি আমি উল্লেখ কৰিছোঁ, তোমালোকে পঢ়ি চাবা পিছত ভাল ধৰণে। তাৰপিছতে আমি বিত্তীয় স্থিৰীকৰণৰ ব্যৱস্থা, বেংকিং খণ্ডৰ সংস্কাৰ হৈছিল, বাণিজ্যিক বাধা আৰু শুল্ক হ্ৰাস হৈছিল, ৰাজনৈতিক পৰিৱৰ্তন আহিছিল। এইখিনি আমি সেই তথ্যখিনি বিশ্লেষণ কৰি পাইছোঁ। এইখিনি আমি পাইছোঁ যে এইখিনি বিশ্লেষণ কৰিলে আমি এনেধৰণে এই তথ্যখিনিক আমি বিশ্লেষণ কৰিব পাৰোঁ। এতিয়া আমি সেই তথ্যখিনি বিশ্লেষণ কৰাৰ ফলত পিছত আমি কি কথাখিনি আমি পাইছোঁ, অৰ্থাৎ তথ্যখিনি আমি দেখিছোঁ যে এইখিনি আমি তথ্য বিশ্লেষণ কৰিলোঁ, এইটো ধৰণে কৰিলোঁ, কৰাৰ পিছত আমি ইয়াৰ ফলাফলবোৰ কি পালোঁ, অৰ্থাৎ আঘাত নিৰাময়ৰ ফলাফল ৰাছিয়াত কি ধৰণে দেখা দিলে, ৰাছিয়াৰ ক্ষেত্ৰত আঘাত নিৰাময়ৰ ফলাফল কি হ'ল, পৰিণতিবোৰ কি হ'ল। প্ৰথমতে আমি দেখিছোঁ যে গুৰু উদ্যোগৰ বিপৰ্যয় হ'ল। তোমালোকে যদি ভাল ধৰণে চোৱা তেতিয়াহ'লে তাৰ যিখিনি তথ্য আমি বিশ্লেষণ কৰিছিলোঁ সেইখিনি চোৱাৰ পিছত আমি গম পাম যে তাৰ পৰিণতিটো কি আহিছিল, গুৰু উদ্যোগৰ বিপৰ্যয় হ'ল। তাৰ পৰা ৰাছিয়াৰ মুদ্ৰা ৰুবলৰ মূল্য হ্ৰাস হৈছিল আৰু অভাৱনীয়ভাৱে মুদ্ৰাস্ফীতি হৈছিল, সামাজিক পৰিৱৰ্তন আহিছিল আৰু প্ৰকৃত গণতান্ত্ৰিক প্ৰতিষ্ঠান সৃষ্টিটো বিফল হৈছিল। এইখিনি হৈছে তাৰ ফলাফল। তোমালোকেও ঠিক একেধৰণে যিকোনো এটা টপিকৰ ওপৰত প্ৰকল্প প্ৰস্তুত কৰোঁতে প্ৰথমতে আমি তথ্যখিনি সংগ্ৰহ কৰাৰ পদ্ধতিটো উল্লেখ কৰিলা, তাৰপিছতে তোমালোকে তাত তথ্যখিনি বিশ্লেষণ কৰিলা, কি ধৰণৰ তথ্য পালা সেইখিনি বিশ্লেষণ কৰিলা, আৰু তাৰপিছত তুমি তাৰ ফাইণ্ডিংছখিনি লিখি দিলা, অৰ্থাৎ ফলাফলখিনি লিখি দিলা। এইখিনি হৈছে মূল কথা, আৰু সেইখিনি লিখাৰ পিছত তোমালোকে তাৰ এটা সুন্দৰকৈ সামৰণি দিলা, আৰু সামৰণি দিয়াৰ পিছত কোনখিনি গ্ৰন্থৰ তোমালোকে সহায় দিলা, কোনখিনি উৎসৰ তোমালোকে সহায় ল'লা, সেই সহায় লোৱা উৎসসমূহ অৰ্থাৎ গ্ৰন্থপঞ্জীসমূহ তুমি তাত উল্লেখ কৰিলা, যাক আমি বিব্লিঅ'গ্ৰাফী বুলি কওঁ। এইটো ধৰণে এটা প্ৰকল্প অতি সুন্দৰভাৱে আমি প্ৰস্তুত কৰিব পাৰোঁ। আৰু এটা প্ৰকল্প প্ৰস্তুত কৰোঁতে যদি তোমালোকে এই নিয়মসমূহ পালন কৰা তেতিয়া প্ৰকল্পটো সুন্দৰ হয়, আৰু সেই প্ৰকল্পটোৰ যিজনে পৰীক্ষা কৰে সেই পৰীক্ষা কৰা ব্যক্তিজনো প্ৰকল্পটো সন্তুষ্ট হ'ব বুলি আমি আশা কৰিব